শুনি আছে ৯৯ মেগাহাৰ্জত জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সামূহিক অনাতাঁৰ সেৱা যি পৰিচালিত হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰিয় বন্ধু এয়া দ্বিতীয়টি অধিৱেশনৰ জৰিয়তে আমাৰ দাপোন শিতান্তি বৰ্তমান সময়ত প্ৰচাৰিত হৈ আছে আৰু আজিৰ আমাৰ এই দাপোন শিতান্তিৰ মাজেৰে আমাৰ সৈতে আছে আমিন বাহাদুৰ আৰু তেখেতৰ সৈতে আমি কথা পাতি আছোঁ তেখেতৰ যাত্ৰা সম্পৰ্কে তেখেতৰ সৃষ্টি সম্পৰ্কে পিছে আমি আমিনৰ পৰা তেখেতে কবিতা লিখা তেখেতে চিত্ৰশিল্পৰ সৈতে জড়িত অভিনয়ৰ সৈতে জড়িত ইত্যাদি কথাবোৰ আমি পাতিলোঁ আৰু বহুতো কথা আছে কিন্তু যিহেতু আমি সাহিত্যৰ কথা পাতিলোঁ গতিকে সাহিত্যৰ লগত জড়িত ব্যক্তি তাতে আৰু কবি গতিকে কবিতা নুশুনিলেনো কেনেদৰে হ'ব গতিকে আমি এতিয়া তোমাৰ পৰা অকণমান কবিতা এটা শুনিব বিচাৰিছোঁ যিটো তোমাৰ আটাইতকৈ প্ৰিয় তোমাৰ নিজে লিখা আটাইতকৈ প্ৰিয় কবিতা কিন্তু কবি সকলো থাকে সকলো প্ৰিয় আচলতে হয় কবিৰ কাৰণে মই বাৰু কবি ক'ব পৰা যোগ্যতা মোৰ হোৱাই নাই হয় তুমি তাৰ পিছতো মানে আটাইতকৈ প্ৰিয় কবিতা বুলি কিন্তু কোনো কবিয়ে ক'ব নোৱাৰে মোৰ ধাৰণা তাৰ পিছতো মানে কিছুমান নিজৰ ভাল লগা বা আনক ইনস্পায়াৰ কৰিব পৰা কিছুমান কবিতা থাকে তো মই ৰিচেণ্টলি মানে লাষ্ট ইয়াৰৰ মাজত আৰু কবিতা এটা লিখিছিলোঁ আৰু সেই কবিতাটো মানে কেইবাটাও মই পুৰস্কাৰ পাইছিলোঁ আৰু এই কবিতাটো ২-৪টা লাইন মই মাতি দিয়াৰ আগতে মই ভাবোঁ আৰু মানে অকণমানকৈ কিবা এটা কৈ দিয়াটো মই মানে জৰুৰী বুলি ভাবোঁ একচুৱেলি কবিতাটোত বুজোৱা হৈছে শিকোৱা হৈছে একচুৱেলি নিজক ভাল পাবলৈ শিকোৱা হৈছে আমাৰ আজিৰ জেনেৰেশ্যনটোত কি হয় আমি লোকক দেখি বা তাৰ এইটো হৈ গ'ল তাৰ জীৱনত সেইটো হৈ গ'ল একেলগে আছিলোঁ কোনোবা চেলিব্ৰিটি হৈ গ'ল তাৰ ইভেন কি আমি ইমানেই বেছি মানে কি বুলি ক'ম মানে নিজক লৈ মানে ডাউনত থাকোঁ ইনষ্টাগ্ৰামত ফলোৱাৰ বাঢ়িলেও আমি মানে ডাউনলৈ গুচি যাওঁ যে তাৰ মানে 5K হৈ গ'ল 2K কিয় লাগি আছোঁ তো সেইটো হ'ল আমাৰ জেনেৰেশ্যন জেনজি বা আজি আলফা ইহঁতৰ মানে আমাৰ এইটো চিটুৱেশ্যন তো সেই চিটুৱেশ্যনটোক মটিভেট কৰিবৰ কাৰণে কাইণ্ড অফ মই কবিতা এটা লিখিছিলোঁ কবিতাটোৰ নাম আছিলে আত্মশ্লাঘা আত্মশ্লাঘা শব্দটোৰ যদি মানে লিটাৰেল অৰ্থ কৈ দিয়া যায় আৰু তো সেইটো হ'ব চেল্ফ মানে আপুনি চেল্ফ প্ৰেইজ কৰা নিজক নিজে লৈ মানে নিজক নিজে গৌৰৱবোধ কৰা আৰু তেনেকুৱা তো অকণমানকৈ মই দুটামান লাইন মাতি দিছোঁ আৰু আত্মশ্লাঘা দ্য চেল্ফ প্ৰেইজ কোন তুমি হেৰুৱাই পেলাইছা সত্তা আপোন গুণৱত্তা সিহঁতে নুমুৱাইছে তোমাৰ দাবানৈ শুহি লৈছে শিৱই তুমি ফিৰিঙতি সময় থাকোঁতেই সলোৱা আপোন গতি চূৰ্ণ কৰা শংকা হাহা মনালিছাৰ হাঁহি জ্বলাই দিয়া হিংসুকৰ কলুষিত লংকা তোমাৰ হাঁহি চাই শুকাওক সিহঁতৰ অন্থকণ্ঠ মস্কৰা তিৰস্কাৰ বিৰহ বিচ্ছেদ গিলিত হৈ যোৱা বাৰমুদা হোৱা নীলকণ্ঠ তুমি পিকাচোৰ গৈনিকা ইতিহাসত নিবদ্ধ কৰা বিদ্ৰোহৰ নৱ পৰিভাষা অগ্নিগৰ্ভত গৈ বহা হেৰা প্ৰহ্লাদ আৱেগক কবৰ দিয়া হোৱা জল্লাদ তুমি মৎস্য উদৰত কৰা সেই কান্দো নিউচৰ তুমি ইয়াকুত তুমি জমৰুত তুমি উজ্জ্বলতা পান্না কোহিনুৰৰ তো তেনেকৈ মানে নিজক লৈ মানে নিজে কিমান ভাল নিজে কি তেনেকৈ মানে কবিতাটো আগবাঢ়ি গ'ল দীঘলীয়া কবিতা মই গোটেইখিনি নাগাওঁ অকণমান আকৌ লাষ্টৰ ফালে আৰু দুটামান লাইন লাষ্টত মানে কেনেকৈ মানে সামৰি দিছিলোঁ আৰু তো গোটেই কবিতাটোত মানে এনেকৈ যায় পৃথিৱীৰ ভাল ভাল যোনখিনি বস্তু সেইখিনি বস্তু তুমিয়ে হোৱা তোমাৰ মাজত সেই পটেঞ্চিয়েলটো আছে যদিও তুমি নাভাবা তো লাষ্টত এনেকৈ আহে কবিতাটোত তুমি দখভোজা ভৱানীৰ শিৰৰ আবিৰ তুমি শৰাইঘাটত মোগলক বাধা দিয়া প্ৰাচীৰ তুমি কৃষ্ণ গহ্বৰ তুমি সময় যাত্ৰা চেৰাই যোৱা নিউটনৰ সমস্ত সূত্ৰ খোল খাওক ত্ৰিনয়নৰ তৃতীয় নেত্ৰ দুক দুক দম্বৰু বাজক মহাবিশ্ব প্ৰলয়ত ভাসক হৃদয়ৰ স্পন্দনবোৰ সিহঁতৰ সৌক্ষিপ্ৰ কৰা তাণ্ডৱ হৈ ৰুদ্ৰ আগবাঢ়া ছিঙি পৰাধীনতাৰ জঞ্জীৰ উফৰাই দিয়া দাসত্বৰ নাকপাশ থৰ থৰকৈ কপক লাওহে মাহফুজ কম্পিত হওক শব্দ আকাশ খুব সুন্দৰ আৰু প্ৰতিটো শব্দতে তোমাৰ যিটো কয় ন শব্দৰ জোৰ প্ৰতিটো শব্দতে সেয়া আছে আৰু খুব এটা মানে আনক অনুপ্ৰেৰণা কৰিবৰ কাৰণে যথেষ্ট কবিতাৰ শব্দখিনি আচলতে তাৰ শব্দজন খুব সুন্দৰ তোমাৰ আচলতে ক'বলৈ গ'লে আৰু এই যিহেতু তোমাৰ কবিতা শুনিলোঁ আমি
আৰু তুমি গীতো কোৱা, গীতো শুনিম আমি, গীত কিন্তু পিছলৈ থৈ দিছোঁ, গীত আমি গীতেৰে আমি সামৰণি মাৰিম। কিন্তু যিহেতু আমি উল্লেখ কৰিছিলোঁ যে তুমি অভিনয়ৰ সৈতেও জড়িত, মডেলিঙৰ সৈতেও জড়িত, গতিকে সদ্যহতে মুক্তি পাবলগীয়া অসমীয়া আমাৰ ছবি সকলোৰে অধীৰ আগ্ৰহেৰে বাট চাই আছে যৌৱনে আমনে কৰে দ্বিতীয়খনৰ, তাতো তুমি অভিনয় কৰিছা। গতিকে সেইটো অভিনয়ৰ মাজলৈ আহিম, কিন্তু অভিনয়ৰ ক্ষেত্ৰত যিহেতু তুমি ক'লা যে সৰুতে তুমি কৰিছিলা, কালী পূজা হওক তেনেদৰে সৰু কোনো ধৰণৰ ডাঙৰ কিবা এটা হ'ব লাগিব বুলি তোমাৰ সৰুৰ পৰাই নাছিলে, গতিকে সেই তুমি অভিনয়ৰ যিটো এটা পোক, সেই পোকটো তোমাৰ তেতিয়াই আছিলে। গতিকে এই যেতিয়া লাহে লাহে মডেলিঙত বা লাহেকৈ যিহেতু তুমি চিনেমাটো ভৰি দিছা, এই যাত্ৰাটো জানিব বিচাৰিছোঁ, কেতিয়া ক'ত কেনেকৈ সুযোগবোৰ পালা? প্ৰথম যেনেকৈ কৈছিলোঁ, পৰিৱেশটো যোনটো আছিলে আমাৰ আশে পাশে যোনটো পৰিৱেশ, হয়, সেই পৰিৱেশটো আছিলে সাংস্কৃতিক এটা পৰিৱেশ আছিলে। তো তাৰ পৰাই মানে ধৰি লওক সৰু সুৰা অনুষ্ঠানবোৰত মই ডান্সো কৰিছিলোঁ, কিন্তু তাৰপিছত মোৰ জীৱনত মানে সেইখিনি অধ্যায়লৈ অকণমানকৈ পিছলৈ যাম বাৰু। মোৰ হেল্থৰ ইছ্যু হৈ গ'ল, চাৰ্জাৰী হ'বলগীয়া হৈছিলে। তো তাৰপিছৰ পৰা মই ডান্সটো এজ অফ নাও মানে অফ কৰি থৈ দিয়া নিচিনা হৈছে। তো প্ৰথমতে কি হয়, এটা ষ্টেজ ফেয়াৰ থাকে, কিন্তু আমাৰ ষ্টেজত উঠিবলৈ এটা ভয় থাকে যে, সেই ভয়টো মই মানে অভাৰকাম কেনেকৈ কৰিছিলোঁ, নাচৰ মাজেদি। যেতিয়া নাচিবৰ কাৰণে মই ষ্টেজত উঠোঁ, তেতিয়া মানে মোৰ ভয়টো নোহোৱা হৈ থাকে। তেনেকৈ মানে মই পিছত মানে কবিতা হওক বা অভিনয় হওক, তেনেকৈ মানে মই আবৃত্তি কৰিব পৰা হওক বা অভিনয় কৰিব পৰা, সেই বস্তুবোৰ মানে মই ফেয়াৰটো মানে সেই ভয়টো মানে মই অভাৰকাম কৰিব পৰা হ'লোঁ আৰু অভিনয় বুলি ক'লে সৰুৰ পৰা সৰু সুৰা নাটক যোনবোৰ হয়, ধৰি লওক গাঁৱতে নাটক হোৱা বা স্কুলৰ নাটক, তেনেকৈ বাটৰ নাট, তাৰপিছত কিছুমান এইডছ বিৰোধী বা ধপাত বিৰোধী তেনেকুৱা কিছুমান নাটক চাটক তেনেকৈ কৰা। তাৰপিছত মোৰ মানে নাটকৰ যাত্ৰাত বা অভিনয়ৰ যাত্ৰাত মোৰ আটাইতকৈ বেছি অৱদান মই ক'ব বিচাৰিম নগাঁৱৰ। নগাঁৱত মোৰ বহুত মানে কি বুলি ক'ম, যেতিয়া মই নগাঁৱলৈ পঢ়িবলৈ গ'লোঁ, তাৰ পিছৰ পৰা মই মানে এখন বেলেগ মানে পৃথিৱী পালোঁ। নগাঁৱৰ মানুহখিনি, আমাৰ বৰপেটাৰ মানুহখিনিও সাংস্কৃতিকভাৱে বহুত যথেষ্ট আগবঢ়া, কিন্তু নগাঁৱৰ টাউনৰ আশে পাশে যোনখিনি মই মানুহ পাইছোঁ, সেই মানুহখিনি মানে বহুত বেছি সংস্কৃতি মনা। আৰু এইটো ঝলক কিন্তু আপুনি ইয়াতো দেখিবলৈ, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো চাবচোন কিমান মানে 3জনৰ মাজত 2জন মানুহ কিন্তু নগাঁৱৰ পৰা বিলং কৰে, তেনেকুৱা হয় কিন্তু প্ৰতিটো ইণ্ডাষ্ট্ৰিত তেনেকুৱা আমাৰ। তো নগাঁৱত যোৱাৰ পিছত নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মোৰ নাটক, তাৰপিছত সৰু সুৰা কিবা কম্পিটিশ্যন থাকিলে থাকে নহয়, অডিশ্যন বা কম্পিটিশ্যন, তেনেকৈ মানে মই তাৰ পৰা নাটক কৰা। তাৰপিছত অসম গট টেলেণ্ট, যোনটো আছাম গট টেলেণ্ট আহিল, আছাম গট টেলেণ্টত মই আৰ্টৰ পৰা বা বেলেগ কিবাহৰ পৰাও মই চাগে পাৰিলোহেঁতেন, যিহেতু চব টেলেণ্টে তাত প্ৰদৰ্শন কৰিবলৈ সুযোগ আছিলে। কিন্তু কিয় জানো মই সেইবাৰ ভাবিলোঁ না, এইবাৰ মই অভিনয় কৰোঁ আৰু মানে ছেগমেণ্টবোৰ চেঞ্জ হৈ যায়, এইবাৰ মই অভিনেতা, এইবাৰ মই কিবা তেনেকুৱা টাইপৰ আৰু। তো মই ভাবিলোঁ এইবাৰ মই অভিনয় কৰোঁ আৰু। তো অভিনয় কৰিব গৈ আমাৰ কিন্তু এনেকুৱা নহয় যে এদিনতে আছাম গট টেলেণ্ট শেষ হৈ যায়, তেনেকুৱা নহয়। প্ৰিলিমিনাৰী 3-4টামান ষ্টেজেছ থাকে, অডিশ্যন, তাৰপিছত কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, তাৰপিছত আৰু 2-3বাৰ মানে তেনেকৈ মানে গৈহে মানে বাছনি হয়। তো আৰু প্ৰতিটো ছেগমেণ্টতে কি হয়, কি অভিনয় কৰিম সেইটো ধৰি দিয়ে। মোৰ স্ক্ৰিপ্ট মই কিবা এটা বনাই লৈ গৈছোঁ সেইটো নহয়, সিহঁতে ধৰি দিব তুমি এইবাৰ মানে এটা থিম দি দিলে, ধৰি লওক সমাজৰ সংস্কাৰক টাইপৰ কিবা এটা কৰিবা। এতিয়া সমাজ সংস্কাৰৰ কাৰণে মই কি কৰিম সেইটো নিজে কৰিব লাগিব। আৰু এনেকুৱা হয় মানে মই নগাঁৱত থাকোঁতে, যিহেতু মই ঘৰৰ পৰা কিমান কিলোমিটাৰ দূৰত আছোঁ, বৰপেটাৰ পৰা নগাঁৱত আছোঁ, আৰু নগাঁৱত মোৰ মানুহ বুলিবলৈ কোনো নাই, মই নতুন গৈছোঁহে তাত। তো তেনেকৈ মানে মোৰ মানুহ চিনাকি হ'ল অভিনয়ৰ লগত জড়িত, যোনে মোক দুটা শিকাব পাৰিব তেনেকুৱা মানুহ। তাৰপিছত মোৰ চাউণ্ড অকণ বেকগ্ৰাউণ্ডত মিউজিক লাগে নহয়, চাউণ্ড ডিজাইনাৰ, তাৰপিছত মোৰ কষ্টিউমৰ মানে অকণমানকৈ হেল্প কৰি দিব পৰা মানুহ। তো তেনেকৈ মই মানে নগাঁৱৰ মানুহখিনিৰ লগত মই চিনাকি হ'লোঁ। আৰু মই মানে মোৰ যোনটো সাংস্কৃতিক যাত্ৰা মানে অভিনয়ৰ ক্ষেত্ৰতো মোৰ নগাঁৱৰ প্ৰভাৱ যথেষ্ট, আৰু মানে নগাঁওখনে মোক অভিনয়ৰ ক্ষেত্ৰখনত আগবঢ়াই লৈ আহিছে। তাৰপিছত নগাঁৱত থাকোঁতে মই মিউজিক ভিডিঅ' কৰিলোঁ, লোকেল মানে আমাৰ তাৰে নগাঁৱৰে ছিংগাৰ। তেনেকৈ মানে মিউজিক ভিডিঅ'বোৰত মোক অভিনয় কৰা দেখি তেখেতসকলে ক'লে মানে ভাল পালে কিবা এটা, আৰু তেনেকৈ অফাৰবোৰ আহে বাৰু। তো তেনেকৈ অফাৰ আহিলে, অহাৰ পিছত 2-4টা মিউজিক ভিডিঅ' কৰিলোঁ। নগাঁৱৰ পৰা ফিচাৰ ফিল্ম এখনো ওলাইছিলে,
গোলমাল বুলি অসমীয়া গোলমাল তো সেইখনতো এটা ওৱান অফ দ্য মেজৰ কেৰেক্টাৰ্ছৰ মাজৰ পৰা মই এটা কেৰেক্টাৰ কৰিছিলোঁ তো তেনেকৈ মানে মোৰ অভিনয় যাত্ৰাটো আৰম্ভ হ'ল আৰু সেই যে মই আপোনাক প্ৰথমতে কৈছিলোঁ ন বা যে মই কেতিয়াও সৰু বুলি কাকো নেগলিজেঞ্চ দিয়া নাই যে এই কামটো ইমানেই সৰু মইনো কেলে কৰিব যাওঁ মই ফিট ইন কৰিব পাৰিম নে নোৱাৰিম মই ক'তো ফিট ইন কৰিবলৈ মোৰ প্ৰব্লেমে নহয় মানে মই একদম সৰুৰ পৰা সৰু জেগাটো মই মানে ফিট ইন কৰি যাওঁ তো তেনেকৈ মানে মই সৰু কাম কৰি ন লোকে সৰু কাম বুলি ভাবে মই সৰু কাম নাভাবোঁ তো তেনেকৈ কৰি মই যে এই যে কেমেৰা ফেয়াৰ এই যে মই আপোনাৰ ফ্ৰণ্টত বহি আছোঁ এটা ভয় কিন্তু থাকিব লাগে হা যোনটো মোৰ আজি নাই লগা সঁচা কথা ক'বলৈ গ'লে তাৰপিছত মই যেতিয়া ডাঙৰ চিনেমাত আহিলোঁ যেনেকৈ যৌৱনে আমনি কৰেটো ডাঙৰ চিনেমাত বৰষাৰাণী বিষয়া সন্মুখত বহি আছে অংকুৰ বিষয়া সন্মুখত বহি আছে ভাস্কৰ দা তাৰপিছত উদয় শংকৰ ছাৰ তাৰপিছত এইপিনে অশোক কুমাৰ বিষয়া মানে বৰষা বাৰ ফাদাৰ তেখেত বহি আছে কিমান ডাঙৰ ডাঙৰ মানুহ প্ৰথম দিনা শ্বট দিব গৈ মই একো কপা নাই একো মানে ভয় ছয় নাই মই যেন এনেকৈ মানে থিয় হৈছোঁ যেন মই নগাঁৱৰ কোনোবা লোকেল ক'ৰবাতে থিয় হৈছোঁ নে বৰপেটাৰ কোনোবা লোকেল কেমেৰাৰ ফ্ৰণ্টত থিয় হৈছোঁ নেকি তো তেনেকুৱা হৈছে তো সেইটো কাৰণে মই ভাবোঁ মানে সৰু কামবোৰ কৰি হ'লেও মানে এক্সপিৰিয়েঞ্চ এটা ল'ব লাগে আৰু সেই এক্সপিৰিয়েঞ্চটোৱে এটা পৰ্যায়ত গৈ মানে আমাক যিমান ডাঙৰ কাম হ'লেও মানে সেই যোনটো ফেয়াৰনেছটো ন ভীতি যোনটো থাকে আমাৰ ফবিয়া সেই ফবিয়াটো অভাৰকাম কৰিব পৰা যায় আৰু ঠিকে আৰু যৌৱনে আমনি কৰে যোনটো মানে ৰিচেণ্টলি আহি আছে এতিয়াতো আমাৰ 10 তাৰিখে ৰিলিজৰ ডেট আছিলে কিন্তু আমাৰ আপুৰুগীয়া ক্ষতি এটা মানে অপূৰণীয় ক্ষতি এটা হৈ গ'ল ন তো এতিয়া চিনেমা চোৱাৰ মেণ্টেলিটি মানে জুবিনদাৰ সন্মুখত মানে আমাৰ কোনো বস্তুৱে নাই আৰু তেনেকুৱা কথা এতিয়া চিনেমাই হওক জীৱনো তুচ্ছ বুলি আমি ভাবি লৈছোঁ আৰু তো সেইকাৰণে জুবিনদাৰ ফ্ৰণ্টত চিনেমা মানে কোনো ডাঙৰ বিষয়বস্তু নহয় সেইকাৰণে 10 তাৰিখে চিনেমা আমাৰ পিছুৱাই দিয়া হৈছে আৰু বাকী এতিয়ালৈকে আৰু বেলেগ ডেট ছেট হোৱা নাই বাকী আমাৰ প্ৰডিউচাৰ বা তেখেতসকলে গম পাব কেতিয়ালৈ কি কৰিব এজ অফ নাও আমি জুবিনদাৰ লগত মানে মেণ্টেলি ব্ৰক হৈ আছোঁ ফিজিকেলিও মানে মেণ্টেলৰ কাৰণে ফিজিকেলিও মানে বহুতখিনি ব্ৰক হৈ আছোঁ তো দেখা যাওক ভাল কিবা এটা হ'ব আৰু যৌৱনে আমনি কৰে যে মই মানে সুযোগ পোৱাটো যে সেইটো এটা কি বুলি ক'ম মানে কেতিয়াবা মোৰ এনেকুৱা ফিল হয় যোগ্যতা নাছিল নেকি মই ভাগ্যত পালোঁ নেকি তেনেকুৱা ফিল হয় মানে মোৰ সঁচা কথা মানে কি হ'ল 1800 মান ষ্টুডেণ্টে অল অভাৰ অসমৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিছে গুগলত তাৰ মাজৰ পৰা মাত্ৰ 500 জনক মাতিছে অডিশ্যনৰ কাৰণে আৰু সেই 500 জনৰ পৰা মাত্ৰ 21 জনক চিলেক্ট কৰিছিলে তো মানে IIT লেভেলৰ কম্পিটিশ্যন হ'ল কিন্তু 1800 পৰা 500 পৰা 21 মেডিকেলত চিট পোৱা টাইপৰ এটা মানে কম্পিটিশ্যন হ'ল কিন্তু তো তেনেকুৱা এটা কম্পিটিশ্যনৰ মাজৰ পৰা মোতকৈ দেখাত ভাল মানে আমাৰ যোনটো এটা ধাৰণা থাকে ন যে অভিনয় কৰিব গ'লে দেখিবলৈ বহুত ধুনীয়া হ'ব লাগিব মোতকৈ দেখাত ভাল মোতকৈ ওখ মোতকৈ বগা মোতকৈ ভাল কথা পাতিব জনা মোতকৈ ভাল অভিনয় কৰিব জনা আছিল চাগে আছিলে নিশ্চয়কৈ আছিলে কিন্তু তাৰ মাজৰ পৰা যে মই কিয় সেইটো মই আজিলৈকে বুজি নাপাওঁ সিদিনা বৰষা বাও কৈছিলে কিবা এটা পডকাষ্টত আৰু যে আমিনকেই যে লাগে তেনেকুৱা নাছিলে কিন্তু আমিনক যে মানে কিবা এটা পাইছিলোঁ তাৰ মাজত তো সেইটো ভগৱানে পুৱাই দিয়াৰ নিচিনা কিবা এটা পুৱাই দিলে আচলতে লিখা থাকে কোন ক'ত কেতিয়া ক'ত যাব চবৰে নিজৰ হিচাপৰ বস্তুটো নিজে পাবই আৰু মানে দানে পে লিখা হ'লে খানে वाले তো তেনেকুৱা টাইপৰ আৰু তো তেনেকৈ মোৰ চিলেকশ্যন হ'ল শ্বুটিং হ'ল আৰু এতিয়া হপিং ফৰ দ্য বেষ্ট আৰু আহিব আমাৰ অসমীয়া ৰাইজে আদৰি ল'ব আগৰ আমাৰ জন্মৰ লগ্নৰ বা তাৰো আগৰ তেনেকুৱা টাইপৰ 1998ৰ চিনেমা বহুত হিট হৈছিলে আগলি বাহৰে গগনা বুকু আজিও সেইবোৰ গীত আমি শুনো একদম মানে সেই সময়টো ৰোমন্থন কৰিবলৈ আশাবাদী যে এইবাৰখনো তেনেকুৱা এটা চাপেৰিজ হৈ যাব আৰু আমি সকলোৱে চাম অসমীয়া চিনেমা আমি অসমৰ মানুহখিনি যদি আগনবঢ়াও কোনে বঢ়াব কিন্তু বৰ্তমান সময়টোত আমি অন্যতা আমি যদি নিজেও সকলো কাম কাজ কৰি আছোঁ কিন্তু আমাৰ মন মগজু সদায় এটা ঠাইতে আছে যে জুবিন গাৰ্গৰ যিটো এটা ক্ষতি হ'ল আমি প্ৰত্যেকেই বিচাৰোঁ যে এই মঞ্চৰ পৰা বিচাৰিছোঁ যে তেখেতে সোনকালে ন্যায় পাওক নহয়নে সেইটো আমাৰ প্ৰত্যেকগৰাকী অসমীয়াই বিচাৰোঁ আচলতে যি নহওক আমি যিহেতু তুমি যৌৱনে আমনি কৰে তৃতীয়খনত আমি তোমাক দেখা পাম গতিকে যদি অকণমান ক'ব পৰা যায় কেনেকুৱা ধৰণৰ চৰিত্ৰ তুমি তাত ৰূপায়ণ কৰিছা যদিহে ক'ব পাৰি আচ্ছা কেনেকুৱা ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ গোটেইটো ক'ব পৰা নাযায় কিন্তু আপুনিও জানে নাযায় বুলি বা আমাৰ দৰ্শকৰ এটা সাসপেন্স লাগে আমিনেনো কি কৰিলে সেইটো চাবলৈ মোৰ যোনখিনি দৰ্শক আছে মোকোতো ভাল পোৱা 2-4জন দৰ্শক আছে ন
তো সেই মানুহখিনি ভাবিব আমিনেনো তাত কি কৰিলে মই তাকে চাবলৈ যাম তো সেইটো কাৰণে ৰিভিউ নকৰোঁ থুলমূল আভাস এটা আছিলে আৰু থুলমূলকৈ মই মানে গাঁৱলীয়া ল'ৰা এজন আৰু সঁচাকৈ যোনজন মই হয় তো গাঁৱলীয়া ল'ৰা এজন ভিতৰৰ গাঁৱৰ এখনৰ পৰা ওলাই আহিছোঁ কোনোবা এখন ডাঙৰ প্ৰাইভেট কলেজত পঢ়িবৰ কাৰণে আৰু ডাঙৰ প্ৰাইভেট কলেজত পঢ়িব অহাৰ লগে লগে আমাৰ নিচিনা গাঁৱলীয়া মানুহবোৰ মানে কি হয় চুক ভেকুলি এটাক কিন্তু সাগৰত বা পুখুৰীত মেলি দিয়াৰ নিচিনা কণ্ডিশ্যন তো আমি অহাৰ পিছত কি কৰোঁ মানে বুজি নাপাওঁ ক'লৈকে যাওঁ কোনযোৰ কাপোৰ পিন্ধোঁ ফিটিং কৰিব নোৱাৰোঁ মানে তাত মিলিব নোৱাৰা কণ্ডিশ্যন হৈ যাওঁ তাৰপিছত ৰেগিং চেগিং হৈ থাকে বেঙাৰ নিচিনা থাকোঁ তাৰপিছত আমাৰ একচেণ্টবোৰ টাউনীয়া মানে চহৰীয়া একচেণ্ট নাথাকে আমি একেটা লাইনত 5টাকে ইংলিছ ভৰাব নাজানো তো তেনেকুৱা থাকে তো তেনেকুৱা এটা চৰিত্ৰ লৈ মই মানে মোৰ যাত্ৰাটো আহে অহাৰ পিছত মানে সেই যাত্ৰাটো তেনেকৈ মানে কলেজত আহোঁ অহাৰ পিছত মোৰ ৰেগিং চেগিং কিবা কিবি হয় তাৰপিছত এটা পৰ্যায়ত গৈ গৈ আকৌ মানে যোনখিনি আপুনিও গম পাব কলেজত এনেকুৱা হয় ন যোনকেইটাই বেছিকৈ ৰেগিং কৰিলে পিছত গৈ সেইকেইটাৰ লগতে বেছি বন্ধুত্ব তো তেনেকুৱা টাইপৰ মানে মোৰ চৰিত্ৰটো আগবাঢ়ি গৈ থাকিব বহুত ডাঙৰ একো চৰিত্ৰ নহয় কিন্তু মানে মোৰ ক্ষেত্ৰত বহুত ডাঙৰ কাৰণ বৰষা বাহঁতৰ লগত কাম কৰা সেইটো এটা সপোনৰ অগোচৰ মানে মোৰ নিচিনা মানুহৰ কাৰণে আৰু ইমান চৰ্চিত চিনেমা এখনত যে তুমি ক'লাই যে 1800 পৰা 500 পৰা 21জনৰ ভিতৰত যে তুমি আছা সেইটোৱে আমাৰ কাৰণে ডাঙৰ আৰু যিহেতু খুব সুন্দৰ এটা আবেগ হয়তো সেই শ্বুটিঙৰ মাজতে তুমিও লৈছা শিক্ষাও নিশ্চয় বহুতখিনি হৈছে আৰু আমি আশাবাদী যে ইয়াৰ পিছতো আচলতে তোমাক অন্য চিনেমাত ডাঙৰ পৰ্দাত আমি দেখিবলৈ পাম নিশ্চয় গতিকে যুৱদে আমনি কৰি নিশ্চয় আমি চাবলৈ যাম আৰু তাতকৈ আগত ৰৈ বিনালে নিশ্চয় সেইটোত আমি সকলোৱে যাম আৰু যিহেতু চিনেমাৰ কথা ওলাইছে তুমি আৰু এখন চিনেমাৰ কথা উল্লেখ কৰিছিলা মোক আগতে মৃগয়া যিখন এখন হিন্দী চিনেমা গতিকে সেইখনৰ কথা অকণমান যদি উল্লেখ কৰা এই কথাটো মানে মই কওঁ কথাটো হ'ল এই ধৰি লওক কিছুমানে কয় নহয় নেপটিজম তাৰপিছত আজিকালি কিন্তু বহুত ট্ৰেণ্ডিঙত আছে চলিছে নেপটিজম তাৰপিছত মানে গডফাদাৰ এই শব্দবোৰ আমি নাজানিছিলোঁ শিকিলোঁ নতুনকৈ তো নেপটিজম কৰিবলৈ আমাৰ কোনো নাই গডফাদাৰ কোনো নাই আল্টিমেটলি সৰুকৈ ক'ৰবাত যদি কিবা এটা চৰিত্ৰ পাবলগীয়া হয় আল্টিমেটলি অডিশ্যন দিহে আমি পাবলগীয়া হয় তো মৃগয়াৰ কাৰণে অডিশ্যন হৈছিলে গুৱাহাটীতে হৈছিলে মৃগয়াৰ কাৰণে অডিশ্যন দিছিলোঁ আৰু মৃগয়াখনত কোন আছে বাহাৰুল ইছলাম ছাৰ তেনেকুৱা ডাঙৰ মানে নেশ্যনেল লেভেলৰ এজন অভিনেতা মুখ্য চৰিত্ৰটোত আছে তেখেত তো মৃগয়াৰ মানে মুখ্য চৰিত্ৰটোত তেখেত আৰু বাকীখিনি চৰিত্ৰৰ কাৰণে অডিশ্যন লৈছিলে অডিশ্যনটো দিব গ'লোঁ অডিশ্যনটো মোটামুটিকৈ ভাল হ'ল হিন্দী উচ্চাৰণ মোটামুটিকৈ মোৰ ভাল মাজতে কেইবাবছৰো কিবা হেল্থৰ ইছ্যু বুলি কৈছিলোঁ ন হেল্থৰ ইছ্যুৰ কাৰণে মই 3 বছৰ 4 বছৰমান মই মুম্বাইত থাকিবলগীয়া হৈছিলে তো তেনেকৈ মানে মোৰ হিন্দী প্ৰনাউন্সিয়েশ্যন মোটামুটি ভাল আৰু মানে আমাৰ কিউট এক্সেণ্টতকৈ অকণ ভাল আৰু আমাৰ অসমীয়া যোনটো কিউট এক্সেণ্ট এটা আছে না কিউট এক্সেণ্টতকৈ মোটামুটিকৈ ভাল এটা এক্সেণ্ট মোৰ হিন্দীত আহে তো তেনেকৈ অডিশ্যনটো মোৰ ভাল গ'ল যোৱাৰ পিছত এটা সেই যে ক'লোঁ যে ডাঙৰ চৰিত্ৰ বা সৰু চৰিত্ৰ মোৰ নাই তেনেকুৱা এটা সৰু চৰিত্ৰ এটাই পালোঁ বাৰু পোৱাৰ পিছত সেই চৰিত্ৰটোত মোক মানে আমি শ্বুটিং কৰিলোঁ তাৰ ধৰি লওক 50% ডাঙৰ বাজেটৰ কাম পশ্চিমবংগৰ পৰা ডিৰেক্টৰ তাৰপিছত কলা কুশলী আহিছে মুম্বাইৰ পৰা আমাৰ গুৱাহাটীৰ পৰা আৰ্টিষ্ট পশ্চিমবংগৰ পৰা আৰ্টিষ্ট কলকাতাৰ বেংগলী আৰ্টিষ্ট কিছুমান আছে ধ্যানী মোহন বা আছে মেজৰ কেৰেক্টাৰটো তো তেনেকৈ মানে ইমান ডাঙৰ এটা বিগ বাজেটৰ চিনেমা যিহেতু তো কিবা নহয় কিবা অকণমান উল্টা পুল্টা কেতিয়াবা ডাঙৰ চিনেমা মানে ডাঙৰ দেশত সৰু ঘটনা হৈ থাকে তেনেকুৱা তো ডাঙৰ চিনেমাত সৰু ঘটনা হৈ থাকে তেখেতসকলৰ মাজত কিবা ইছ্যু হ'ল নেকি তো এজ অফ নাও কিছু সময়ৰ কাৰণে স্থগিত হৈ আছে শ্বুটিংটো কমপ্লিট হোৱা নাই 70% মান কমপ্লিট হ'ল মই আশাবাদী আৰু বাকীখিনি কমপ্লিট হৈ গ'লে এটা ডাঙৰ এচিভমেণ্ট হ'ব ঠিকে আৰু যিহেতু তুমি কৈছিলা যে নগাঁৱত থাকোঁতে তুমি এখন ফিচাৰ্ছ ফিল্ম তাত কৰিছিলা তাৰপিছতে এই দুখন ডাঙৰ পৰ্দাৰ কাম তুমি কৰি এখনতো ধৰা হৈয়ে গৈছে আমাৰ অসমৰখনত যিহেতু আমি তাৰ মুক্তিৰ বাবে অপেক্ষাৰত আৰু এইখনো মৃগয়াখনো যাতে খুব সুন্দৰভাৱে যিখিনি ৰৈছে সেইখিনি যাতে খুব সুন্দৰকৈ হৈ যায় তাৰে আমি আশা কৰিছোঁ বাৰু যিহেতু আমি লাহে লাহে আমাৰ চমু চাপি আহিছে আৰু তোমাৰ লগত এনেকুৱা হৈছে যে কথা বহুত আছে বিষয় বহুত আছে পাতিবলগীয়া বা জানিবলগীয়া কিন্তু সময়ৰ অভাৱ তথাপি সময়খিনিৰ ভিতৰতে যিমান পাৰোঁ আৰু কিছু তথ্য তোমাৰ পৰা জানিব বিচাৰিছোঁ এই ধৰা তুমি অভিনয় কৰা সাহিত্যৰ সৈতে জড়িত চিত্ৰৰ সৈতে জড়িত
গতিকে বৰ্তমান সময়ত বুলি ক'লে এইটো হয়তো ঠিক নহ'ব কাৰণ বৰ্তমান সময়ত বহু ল'ৰা ছোৱালী বা যুৱক যুৱতীয়ে গম পোৱা হৈছে যে আমি এই যিটো সাংস্কৃতিক ক্ষেত্ৰ এই সাংস্কৃতিক ক্ষেত্ৰখনক নিৰ্বাচন কৰোঁ জীৱিকাৰ পথ হিচাপে আগুৱাই লৈ যাব পাৰোঁ এই সাংস্কৃতিক সেয়া তোমাৰ গীত হওক বা ডান্স হওক বা অভিনয় হওক বা আৰ্ট যিয়েই নহওক কিয় গতিকে তোমাৰ মতেৰে তুমি কি ভাবা যে তুমি যিহেতু এগৰাকী পেছাগতভাৱে চিকিৎসক গতিকে তোমাৰ পেছা নিশ্চয় সেইটোৱে কিন্তু এয়া তোমাৰ নিচা হিচাপে তুমি আগবঢ়াই লৈ গৈ আছা গতিকে তুমি কি ভাবা যে এই ক্ষেত্ৰত কিমান মানে ব্যক্তি বা যুৱক যুৱতী আছে যিসকলে নিজক অকল যিটো তোমাৰ নিচা যিটোৰ কথা ক'লোঁ নিচাখিনিক আগত লৈ জীৱন নিৰ্বাহ কৰিব পৰা পথ এটা গঢ়িব পাৰিব বুলি এয়া সম্ভৱ নে সম্পূৰ্ণভাৱে আমাৰ অসমত প্ৰথম যদি মই ক'বলৈ যাওঁ আৰু মই সদায় অনেষ্ট এনচাৰ দিয়া মানুহ মই কাকো ভাল লগাবলৈ বা নিজক ভাল লগাবলৈ তেনেকৈ কথা কৈ বহুত বেয়া পাওঁ প্ৰথম হ'ল পঢ়া মানে যাৰ কোনো বিকল্প নাই মই গান ভাল পাওঁ XYZ কিবা কিবি মই ভাল পাওঁ ইয়াৰ অৰ্থ এইটো হ'ব নোৱাৰে মই ভাবোঁ মোৰ পাৰ্চনেল বিশ্বাস মোৰ লগত মানে নহ'ব পাৰে বতৰ অমিল নহ'ব পাৰে হয় হয় এয়া সম্পূৰ্ণ তোমাৰ ধাৰণা ঠিকে কোনোবা এগ্ৰী নকৰিলে মই তেখেতৰ লগত যে মানে কনফ্লিক্ট কৰিব যাম সেইটো নকৰোঁ নিজৰ নিজৰ ধাৰণা নিজে নিজে এষ্টাব্লিছ কৰিব মোৰ ধাৰণা মানে মই ভাবোঁ যি আছোঁ যি মোৰ প্ৰতিভা আছে গোটেইখিনি প্ৰতিভা লৈও মই পঢ়িব পৰা যায় আমাৰ আজিৰ যুগত মানে এটা ধাৰণা হৈ গৈছে বা মই এইখিনি কথা কোৱাটো মই জৰুৰী বুলি ভাবোঁ মানে ফিল কৰিছোঁ মোৰ আজিৰ জেনেৰেশ্যনটোক দেখি বা মোৰ ঘৰতে ভাগিনী বা ওচৰে পাজৰে মোৰ যোনটো মানে এইটো জেনেৰেশ্যনৰ যোনটো মানে আমাৰ আছে ৰিলেটিভছত সিহঁতক দেখা পাওঁ আমাৰ এই চিউটিউবৰ পৰা কিছুমান ইনফ্লুৱেঞ্চাৰ আহে ইনফ্লুৱেঞ্চাৰ বোলে কৈ দিয়ে আমাৰ শচীন তেণ্ডুলকাৰ ছাৰ বোলে 8 পাছ কৰিলে আলিয়া ভাটে বোলে 12ত ফেইল কৰিলে তো তেখেতসকলে জীৱনত ইমান ডাঙৰ ডাঙৰ কাম কৰিলে পঢ়িলেনো কি হয় আল্টিমেটলি মানে আগবাঢ়িবহে লাগে তো সেই বস্তুটোৰ লগত মই আজিলৈকে একমত হ'ব পৰা নাই আৰু মই চাগে কেতিয়াও নোৱাৰিম নেকি মই তেনেকুৱা ফিল কৰোঁ কাৰণ আলিয়া ভাট এগৰাকী হয় শচীন তেণ্ডুলকাৰ বিৰাট কোহলি এগৰাকী হয় কিন্তু সেই পৰ্যায়টোলৈ যাবলৈ ন আমি চবেই কিন্তু নোৱাৰোঁ আমি পৃথিৱীত কিমান 700 কোটি জনসংখ্যা তাৰ মাজৰ পৰা শচীন তেণ্ডুলকাৰ এজনহে আছে আলিয়া ভাট এগৰাকীহে আছে তো সেইকাৰণে মানে আমাৰ নিচিনা আমাৰ অসমৰ ভিতৰুৱা কোনোবা এখন গাঁৱৰ পৰা য'ত আমি প্ৰিভিলেজড নহয় বহুত বেছিকৈ প্ৰথমতে আমি শিক্ষাটোকে ফ'কাছ কৰিব লাগিব আৰু এনেকুৱা নহয় যে মানে পঢ়ি থাকিলে একো কৰিব নোৱাৰি সেইটো কিন্তু মই কেতিয়াও মানি নলওঁ যে কোনোবাই পঢ়ি আছে বুলি সি ছবি আঁকিব নোৱাৰে সি গান গাব নোৱাৰে তেনেকুৱা সেইটো মই মানি নলওঁ তো পঢ়ি থাকিলেও পঢ়াটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখক তাৰপিছত বাকীখিনি যোনখিনি আমাৰ আনুষংগিক ভাল লগা কাম আছে বা নিজে জনা বা জানিব বিচৰা কাম আছে মিউজিকৰ সেইখিনি শিকা হৈ থাকক পঢ়াৰ লগে লগে পেৰেলেলি মানে পঢ়ি আছোঁ লগতে শিকিও আছোঁ তেনেকৈ গৈ আগবাঢ়ি গৈ থাকোঁ তাৰপিছত গ্ৰেজুৱেশ্যন এটা মাষ্ট হয় কাৰণ আমি কেতিয়া সৰি পৰোঁ ন এই যে যেনেকৈ পপীয়া তৰা সৰি পৰে কেতিয়া সৰি পৰে সি কিন্তু নাজানে তো আমি ট্ৰেকত গৈ আছোঁ কাইলৈ যদি মই সৰি পৰোঁ মোৰ ক্ষেত্ৰত কৈছোঁ মই বেলেগৰ ক্ষেত্ৰত ক'ব নাযাওঁ মই ধৰি লওক বা মই অভিনয় কৰিব নোৱাৰা হৈ গ'লোঁ হ'ব পাৰে মানুহৰ জীৱন কেতিয়া কি হয় তাৰপিছত মোৰ ছবি আঁকিব নোৱাৰা হৈ যাব পাৰে মানুহৰ জীৱনত তো তেতিয়া মই কি কৰিম এই যে মোৰ বেকআপ এটা মোৰ এডুকেশ্যনেল বেকআপ এটা আছে নহয় তো সেইটো কাৰণে মই নোখোৱাকৈ মৰি নাযাওঁ কিন্তু মই চেম্বাৰ এটা দি ক'ৰবাত বহি হ'লেও মই মানে দুমুঠি দুবেলা খাবলৈ পাম তো সেইকাৰণে মোক মানে আমাক মানে এডুকেশ্যনটো মাষ্ট মানে এডুকেশ্যনটো লাগিবই আৰু তাৰপিছত যোনটো আপুনি সুধিলে যে এই ফিল্ডতো কাম কৰি মানে জীৱিকা উপাৰ্জন বা তেনেকৈ কৰিব পৰা যায় নেকি আজিকালি ইউটিউবৰ পৰা আৰম্ভ কৰি ন মানে ইমানখিনি প্লেটফৰ্ম আমাৰ মাজত আহি পৰিছে ইনষ্টাগ্ৰামো এটা প্লেটফৰ্ম হৈ গৈছে কিন্তু আজিকালি আৰ্টিষ্টৰ কাৰণে তো আজিকালি যায় কিন্তু সেই বস্তুটোৱে মানে পঢ়াটো থাকক যিহেতু মোক আজি চাগে বেলেগ মানে আমাৰ নিউ আপকামিং আৰ্টিষ্টসকলেও চাগে শুনি আছে বা শুনিব তো সেইকাৰণে মই মানে কাকো এই ডিমটিভেশ্যনটো দিব বিচৰা নাই মানে যোনটো XYZ বোৰে দি আছে যে 8 পাছ কৰিলেও হৈ যায় বাছ তুমি নিজৰ কামটোত ফ'কাছ কৰা 8 পাছ কৰিলেও হৈ যায় হয় ঠিকেই কিন্তু নহ'বও পাৰে আৰু শিক্ষাৰ কোনো বিকল্প নাই শিক্ষা এটা মই আৰ্টছৰ ছাত্ৰ নহয় বাৰু শিক্ষালৈ ইমানখিনি ক'ব পৰা মই নাই কিন্তু কোনোবা দিগ্গজ মানুহ এজনে কোনোবা কৈছিলে চাগে শিক্ষা জীৱনব্যাপী প্ৰক্ৰিয়া ন তেনেকৈ কিবা চক্ৰেটিছৰ লাইন আছিল চাগে
তো শিক্ষা এটা জীৱনব্যাপী প্ৰক্ৰিয়া আৰু শিক্ষাৰ কোনো বিকল্প নাই তো শিক্ষাটো থাকক আৰু ভাল লগা কামখিনিও থাকক আৰু ভাল লগা কামৰ লগে লগে ন শিক্ষাৰ লগতে ভাল লগা কাম আৰু ভাল লগা কামৰ লগতে শিক্ষা মানে এটা আনটোৰ পৰিপূৰক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তেনেকে জীৱনটো আগবাঢ়ি যাওক তেতিয়াহে ভাল লাগে মোৰ বোধেৰে খুব সুন্দৰ ধাৰণা তোমাৰ আৰু যেহেতু ক'লা যে শিক্ষা অপৰিহাৰ্য আচলতে আমাৰ কাৰণে কাৰণ শিক্ষা তুমি যিকোনো ক্ষেত্ৰতে লাগে গান গাবৰ কাৰণে তুমি শিকিব লাগিব আৰ্ট কৰিবৰ কাৰণে শিকিব লাগিব অভিনয়ৰ কাৰণে শিকিব লাগিব আনকি ইউটিউবাৰ বা ব্লগাৰ হ'বৰ কাৰণে শিকিব লাগিব কেনেকৈ কৰিব লাগে এইখিনিতে অকণমানকৈ কিবা এটা এই যে আপুনি যে ক'লে যে শিকিবই লাগিব হা অভিনয় কৰিব গৈছো 4 পেজ 5 পেজকে মুখস্থ কৰিব দিছে চাওক আজি যদি মোৰ মানে শাৰ্পনেছটো নাথাকে মই কেনেকৈ ইমানকেইটা ডায়লগ মুখস্থ কৰিম শব্দৰ কেইটা মই উচ্চাৰণ কৰিব জানিম নে নাজানিম স্ক্ৰিপ্টটো দি দিছে হিন্দী স্ক্ৰিপ্ট দি দিব ইংলিছত স্ক্ৰিপ্ট দি দিয়ে আজিকালি তো যদি মই ইংলিছৰ এটা প্ৰনাউন্সিয়েশ্যন নাজানো যুক্তাক্ষৰ থকা এটা অসমীয়া শব্দ ব্যঞ্জন বৰ্ণ মই মানে উচ্চাৰণটো কৰিব জানা নাই তো সেইখিনি সময়ত মানে প্ৰব্লেম এটা হৈ যাব ন শিক্ষাটো জৰুৰী আৰ্টৰ কম্পিটিশ্যনলৈ গৈছো তেতিয়া কিবা এটা টপিক দি দিছে সেই টপিকটোৰ বিষয়ে ধাৰণাই কৰিব পৰা নাই জৰুৰী হল শিক্ষা গান গাবলৈ গৈছো স্কেল দি দিছে মই স্কেল বুজি নাপাওঁ সাৰেগামা দি দিছে বুজি নাপাওঁ তাৰ পিছত লিৰিক্স লিখি দিছে মই পঢ়িব জানা নাই আলটিমেটলি আপুনি যতে যাব ন মানে লাগিব আৰু তো মানে একদম সেইটো এৰাই যাব নোৱাৰি আৰু ঠিকে ঠিকে আৰু যেহেতু তোমাৰ আমি এটা পেছাৰ কথা আহিলোঁ যেহেতু তোমাৰ নিচা সম্পূৰ্ণ বেলেগ আমি কৈয়ে আছোঁ গতিকে এই পেছা চিকিৎসাৰ লাইনটোত তুমি এই ক্ষেত্ৰখনত কেনেদৰে আহিলা যিহেতু তুমি কৈছিলা যে ছায়েন্স ল'লা মেট্ৰিকৰ পিছতে সেইটোৱে তোমাৰ টাৰ্ণিং পইণ্ট আছিলে নেকি সেই ৰাপটো আছিলে যে মই এগৰাকী চিকিৎসক হ'ম তেনেকুৱা কিবা এটা চিকিৎসক হ'ম বুলি কিন্তু সৰুৰ পৰা নাছিলে সৰুৰ পৰা কি হ'ম মানে তেনেকে ইমানো বুজি নাপাওঁ কিন্তু কি কৰোঁ এই বস্তুটো মানে শুনিবলৈ আপুনি হাঁহিব চাগে বা আমাৰ দৰ্শকে বা শ্ৰোতাই হাঁহিব মই সৰুৰ পৰা আমি যে খেলোঁ যে লুকা ভাকু বা তেনেকুৱা টাইপৰ খেলোঁ যে তেতিয়া মানে ন মোৰ খেলবোৰ আছিলে আঘোণ মাহ থাকে গাঁৱলীয়া ন তো আঘোণ মাহত ধান চান কাটি মেলি যে খেৰ নৰা সেইবোৰ যে থাকে যে তেতিয়া আমি লুকা ভাকু খেলোঁ তো তেতিয়া মানে বাকি সবে লুকা ভাকু বা তেনেকুৱা টাইপৰ খেলবোৰ যেতিয়া খেলি থাকে ন তেতিয়া মোৰ স্ক্ৰিপ্টেড থাকে বস্তুবোৰ কেনেকুৱা স্ক্ৰিপ্ট আমি 5 জন লৈছো ন তই পুলিচ হবি তহঁত দুটা চুৰ মই হিৰো তেনেকে মানে স্ক্ৰিপ্টেড এখন সৰু নাটক হৈ যায় আমাৰ খেল মানে মই আজিলৈকে মানে তেতিয়া সৰু দিনত যিমান খেলিছো মই নাটকেই খেলিছো দৌৰা দৌৰি ইমান সেইবোৰ মানে খেলি নাপালো মই স্পৰ্টছত বেয়া সেইকাৰণে বাকী কেইটা চেক্টৰতকে স্পৰ্টছত মই বেয়া তেনেকে মানে স্ক্ৰিপ্টেড কৰি থাকো তো তেতিয়া মানে সেই নাছিলে যে চিকিৎসক হ'ম বুলি তেতিয়া নাছিলে কিন্তু খেলি থাকোঁতে আকৌ ডক্টৰ পাৰ্টটো মই লওঁ তেনেকুৱা হয় মানে খেলি আছো পছন্দৰ আছিলে মানে কচু গুটি বা কিবাহে মানে কচুৰ পাতেৰে ষ্টেথোস্কোপডাল বনাই লওঁ তেনেকে বনাই মেলি মই ডক্টৰ হ'ম তো তেনেকে তাৰপিছত মই ক'লো ন সৰু অলপ চলপকে পঢ়াত ভাল আছিলো তো পঢ়াত ভাল থাকিলে আমাৰ অসমীয়া মানুহৰ কি হয় ডক্টৰ নাইবা ইঞ্জিনিয়াৰ হয় তো ডক্টৰ নাইবা ইঞ্জিনিয়াৰ হ'ব তেনেকে ছায়েন্সত এডমিশ্যন ল'লো লোৱাৰ পিছত মানে 12টো মোটামুটিকে ভাল ৰিজাল্ট হ'ল আৰু তো আমাৰ দিনত ভাল ৰিজাল্ট বুলিলে মানে 80 কাষাকাষি % আজিকালিহে 99%টো বহুত ভাল ৰিজাল্ট আৰু আমি ষ্টেট বৰ্ডৰ অসমীয়া মাধ্যমৰ তো 80 কাষাকাষি কিবা এটা % পাইছোঁ মানে ভাল পাৰ্চেণ্টে মানে ভাল ছাত্ৰই আৰু তো মেডিকেলে পঢ়িব লাগিব তেনেকুৱা এটা কথা তাৰ পিছত কি হ'ল মোৰ জীৱনৰ মানে এই অধ্যায়টো যিমান পাৰোঁ মই ক'ব নিবিচাৰোঁ মই মানে নকওঁ মানুহে মোক চিম্পেথি দিয়া টাইপৰ হয় হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত ন জীৱনটোত এটা কাল ধুমুহা নামি অহাৰ নিচিনা হ'ল 3টা বছৰ মই যে ক'লোঁ যে মুম্বাইত থাকিলোঁ বুলি হেল্থৰ কণ্ডিশ্যন এটা হৈ গ'ল ইছ্যু এটা হৈ গ'ল চাৰ্জাৰী হ'বলগীয়া হ'ল গুৱাহাটীত চাৰ্জাৰীটো ভুল হ'ল সেই চাৰ্জাৰীটো ঠিক কৰাবলৈ মুম্বাইত কৰাবলগীয়া হ'ল আকৌ এবাৰ চাৰ্জাৰী তো তেনেকৈ মই পঢ়া পাতিৰ পৰা 3 বছৰ কাট খাই গ'লোঁ 3 বছৰ কাট খাই যোৱাৰ পিছত এজন ষ্টুডেণ্টে আজি পঢ়িলে কাইলৈ কেমিষ্ট্ৰি মনত নাথাকে গম পায় আজি পঢ়িলে কাইলৈ ফিজিক্স মনত নাথাকে বহুত টাফ ছাবজেক্ট তো 3 বছৰ পঢ়া পাতিৰ পৰা জীৱনটোক মানে জীয়াই থাকিম নে নাথাকিম সেইটোক লৈ যেতিয়া সংঘৰ্ষ কৰিলোঁ সংঘৰ্ষটো তো তাৰপিছত মানে পঢ়া পাতি বোলা বস্তুটো কিন্তু সেইটো মানে এটা বিলাসিতা টাইপৰ হৈ আছে তাৰপিছত সেই হ'ল মুম্বাইৰ পৰা আহিলোঁ ট্ৰিটমেণ্ট কৰিলোঁ জীয়াই থাকিলোঁ আৰু মৰি যাব বুলি কৈ দিছিলে ডক্টৰে তেনেকুৱা কণ্ডিশ্যনবোৰ সেইখিনি মই নকওঁ মানে বিচৰা নাই ইম'চনেল এটা ভাল নালাগে এইবোৰ কৰি থাকিব তো মুম্বাইৰ পৰা আহাৰ মানে যেতিয়া আহিম আৰু তেতিয়া আমাৰ সময়ত মানে CEE এণ্ট্ৰেঞ্চ হয় কম্বাইণ্ড এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আজিৰ নিচিনা নিট নহয় তো কম্বাইণ্ড এণ্ট্ৰেঞ্চৰ কাৰণে মোক মানে পঢ়িব চঢ়িব তেনেকৈ মানে মই ইমানেই বেছি উইক দুটা চাৰ্জাৰী হৈ গ'ল তো মানে ঘৰৰ মানুহখিনিয়ে মোক পঢ়াৰ মানে ভাবিব পৰা নাই যি এতিয়া পঢ়িব বুলি মোৰ লগৰ ল'ৰা এজন আছিলে
তাক মই ফোন কৰি মুম্বাইৰ পৰা কৈ দিছোঁ মোৰ মানে কিবা কিবি কেতিয়াবা কথা খবৰ ল'বৰ কাৰণে ফোন কৰিছিলে তো সি ক'লে যে এনেকৈ ফৰ্ম ওলাইছে নহয় মই ক'লো মোৰ কাৰণে ফিল আপ কৰ পইচা কেনেকৈ কি দিব লাগে তই নিজৰ ফালৰ পৰা গোটেইখিনি কৰ মই পিছত দি দিম দে আৰু সেই বন্ধুজনে মই সদায় কৃতজ্ঞ তাৰ ওপৰত সি গোটেই চালান কাটি কিবা কিবি কৰিব লগা হয় নহয় সেইখিনি গোটেই কৰি মেলি মোৰ এডমিট পৰ্যন্ত অনাই দিছিলে তাৰপিছত মই ঘৰলৈ আহিছোঁ ঘৰলৈ আহি মাত্ৰ 19 দিন মানে যোনদিনা মই আহি পাইছোঁ সিদিনাৰ পৰা 19 দিনৰ দিনাখন বৰপেটা মেডিকেল কলেজত মোৰ এণ্ট্ৰেঞ্চ ঘৰৰ মানুহে গম নাপায় আৰু এই যে 19টা দিন যে মই মাজতে পাইছোঁ এইখিনি সময়ত মই কি কৰোঁ মোৰ সেই পুৰণা কিতাপ চিতাপ যে এনে মই মানে পাত লুটিয়াই থাকোঁ ঘৰৰ কোনোবাই কিয়নো পঢ়িব লাগে অকণমান ৰেষ্ট কৰবা কিবা কিবি বহিবই নোৱাৰিছ এতিয়া শুই বহি মজিয়া পিৰালিত তেনেকৈ মানে মই সেই কৰোঁ পঢ়োঁ তাৰপিছত মানে ঘৰৰ মাহঁতে গালি দিয়ে বোলে কিয় এনেকৈ পঢ়িব লাগে মই কিনো কৰিবা টাইম পাছ কৰিছোঁ পৰীক্ষা দিম বুলি নাজানে একদম নাজানে তাৰপিছত যোনদিনা মোৰ পৰীক্ষা এডমিট মোৰ লগৰজনে মেনেজ কৰাই দিছে চোৰৰ নিচিনা কাম কৰিছোঁ আৰু মেনেজ কৰাই দিয়াৰ পিছত ঘৰৰ মানে আমাৰ ঘৰৰ পিছফালেৰে দৰ্জা আছে পলাব পৰা দৰ্জা ৰাখে ন চোৰ আহিব বুলি বা ডকাইতি হ'ব বুলি তেনেকৈ ৰাখে তো পিছফালৰ দৰ্জাৰে মই পলাই দিছোঁ সিদিনা আৰু ঘৰৰ মানুহে ভাবিছে আমাৰ চাগে বৰ্তাহঁতৰ ঘৰলৈ গৈছোঁ কিন্তু মই বৰ্তাহঁতৰ ঘৰলৈ ওলাই যোৱাৰ নিচিনাকৈ একদম নৰ্মেল পাইজামা চাইজামা পিন্ধি মই পৰীক্ষা দিব ওলাই গৈছোঁ জিন্স চিন্স বা লং পেণ্ট চংপেণ্ট পিন্ধিব পৰা হোৱাও নাছিলোঁ বেমাৰৰ কাৰণে আৰু সেইবোৰ পিন্ধি গ'লে ঘৰৰ মানুহে ধৰি ল'ব নহয় দূৰলৈ লৈ আছে বুলি পাইজামা পিন্ধি মই ওলাই গৈছোঁ স্পীচবোৰ পৰা একো বৰ্ড চৰ্ড লোৱা নাই পেন লৈছোঁ এডমিট ভাজ কৰি পকেটত লৈছোঁ ওলাই গৈছোঁ ঘৰৰ মানুহে ভাবিলে বৰ্তাহঁতৰ ঘৰলৈ গ'ল তাৰপিছত তেনেকৈ বৰপেটা মেডিকেল কলেজলৈ পৰীক্ষা দিব গ'লোঁ পৰীক্ষাটো মোটামুটিকৈ ভাল হ'ল ভাবিছোঁ পাম আৰু আমি জেনেৰেল হয় তো ষ্ট্ৰাগলটো গম পাই গ'ল তেনেকৈ তো ৰিজাল্ট আহিলে ৰিজাল্ট অহাৰ পিছত মই পাই গ'লোঁ মানে পাই যাম অল ইণ্ডিয়া ৰেংকিং 100ৰ তলত মোৰ মানে অল আছাম ৰেংকিং চৰি ইণ্ডিয়া নহয় আমাৰ চিডা বুলি অসমত আছিলে তো মই পাই যাম বুলি তেনেকৈ সেই হৈ গ'ল এতিয়া মই ঘৰত ক'লোঁ ঘৰত কোৱাৰ পিছত গোটেই কুৰুক্ষেত্ৰ ঘৰৰ মানুহখিনিয়ে মানি ল'ব বিচৰা নাই ই বোলে মেডিকেলত পঢ়িব দুটা চাৰ্জাৰী হৈ আহিছে হোষ্টেলত থাকিব লাগিব মই নিমখ জলকীয়া নিদিয়া চব্জি খাই আছোঁ তেতিয়ালৈকে তো ই কেনেকৈ পঢ়িব তাৰপিছত এনাষ্টেচিয়া দিছে ইমান ডাঙৰ চাৰ্জাৰী হৈছে এনাটমি ফিজিঅলজি তাৰ মূৰত কেনেকৈ সোমাব এইবোৰ মানে আমাৰ যুক্তি ঘৰৰ আশে পাশে মানুহখিনি বিচুতি খাই গ'ল ঘৰৰ মানুহ বিচুতি খাই গ'ল আৰু সেইখিনি সময়ত মই যোনটো ডিচিশ্যন ল'লোঁ শুনিলে আপুনিও মানে চাগে মানে আচৰিত পাব মই আমৰণ অনশন দিয়া বুলি কয় যে আমৰণ অনশন দিলোঁ ঘৰত যে মোক যদি কাউন্সিলিঙলৈ লৈ নোযোৱা মই ভাত নাখাওঁ আৰু সঁচাকৈ মই গোটেই দিনটো ভাত খোৱা নাই তাৰপিছত যেতিয়া দেখিলে বেমাৰী ল'ৰাটো বোলে নপঢ়াকৈ এনেকৈ নোখোৱাকৈ মৰাতকৈ বোলে যাওক আৰু দেই তেনেকৈ মোক মানে এডমিশ্যন দিয়াবৰ কাৰণে দাদাই লৈ গৈ কাউন্সিলিং কৰালে তো এয়া হ'ল মোৰ এডমিশ্যনৰ মানে মেডিকেলত পঢ়াৰ জাৰ্ণি তাৰপিছত মেডিকেল কলেজলৈ গ'লোঁ সঁচাকৈ হোষ্টেলত থাকিব নোৱাৰিলোঁ খোৱাটো মানে প্ৰব্লেম হৈছিলে কাৰণে ৰুম ল'লোঁ ৰান্ধনি গোটেইখিনি মেনেজ কৰি দি থৈ আহিলে দাদাই আৰু পঢ়াৰ ডেজকেইটা কলেজৰ ডেজ চবৰ কাৰণে ভাল যায় মোৰ বহুত ভাল গ'ল টিচাৰ্ছখিনি এতিয়াও মানে মোৰ লগত মানে ইমান ডাঙৰ ডাঙৰ ডক্টৰ তেখেতসকল এতিয়াও মোৰ লগত যিমানখিনি সম্পৃক্ত হৈ আছে মোৰ ফেচবুক পোষ্ট এটা দেখিলে যদি দিওঁ তাত যদি মোৰ 50টা কমেণ্ট থাকে ন তাৰ পৰা চাব 20টা কমেণ্ট আমাৰ টিচাৰৰ কমেণ্ট থাকে তেনেকুৱা টাইপৰ মানে ইমানখিনি মানে মোক নিজৰ সন্তানৰ নিচিনা বা ভাইটিৰ নিচিনাকৈ মৰম কৰিছিলে ভাল পাইছিলে আৰু সেইকাৰণে সেই মৰমটোৰ কাৰণে চাগে মই ইমানখিনিলৈকে মানে ডক্টৰ হৈ ওলাই আহিব পাৰিছোঁ কাৰণ বেমাৰটো মোৰ চেকআপত যাবলগীয়া হয় 3 মাহত 6 মাহত মই চেকআপত যাবলগীয়া হৈ আছিলে মুম্বাইত থাকোঁ তাৰপিছত মই নোটছখিনি নোপোৱা হৈ যাওঁ 10 দিনৰ কাৰণে মই মুম্বাই গুচি যাবলগীয়া হ'ল তো এইখিনি সময়ত মানে মোৰ টিচাৰ্ছখিনিয়ে ঘৰৰ ল'ৰাৰ নিচিনা যেনেকৈ মোক চাইছিলে ন সেই বস্তুটোক মানে কৃতজ্ঞতা শব্দটোক মানে বহুত সৰু কৃত্ৰিম নহয় মানে মই কৃতজ্ঞতা শব্দটোৰ বাহিৰে যদি কিবা কোনোবা বেলেগ লেংগুৱেজৰ ভকেবুলাৰীত যদি ভাল কিবা শব্দ আছে সেই শব্দটো তেখেতসকলৰ কাৰণে মই নাজানো আৰু মোৰ সীমিত তো মই তেখেতসকলৰ প্ৰতি কৃতজ্ঞ আৰু ইণ্টাৰ্ণশ্বিপ কৰিলোঁ নগাঁও মেডিকেল কলেজ ভোগেশ্বৰী ভূকননী অসামৰিক চিকিৎসালয় নগাঁৱত কৰিলোঁ আৰু এই যে মই বৰপেটীয়া বুলি যে কৈ আছোঁ মোৰ একচেণ্টটো নাই লগা চাগে ন একদম নাপায় এই যে ইনফ্লুৱেঞ্চটো আহিলে ভাষাৰ যোনটো এই ইনফ্লুৱেঞ্চটো হয়তো কোনোবাই ভাবিব বৰপেটীয়া ল'ৰাজনে কেনেকৈ এনেকৈ মানে কথা পাতি আছে নগাঁৱত থাকি মোৰ এইটো হ'ল নগাঁৱত থাকিলোঁ ন বহু বছৰ নগাঁৱত থাকি মই এনেকৈ মানে লিখিত অসমীয়াটো হৈ গ'ল মুম্বাইত থাকোঁতে অসম ভৱনত আছিলোঁ তেতিয়া মানে আমাক ন মানে যেতিয়া বৰপেটীয়া কওঁ মই আৰু দাদা থাকোঁ মানুহখিনিয়ে জোকায় বৰপেটা ব্ৰাদাৰ্ছ বুলি আমাক জোকায় তেতিয়া মানে লাহে লাহে ভাবিলোঁ যে লিখিব জানো
গোটেইখিনি সেই কৰিব জানো তো কিয় ক'ব নাজানো ঠিকে আৰু অডিশ্যন এটা দিব গৈছিলোঁ তাত মানে ডিৰেক্টৰ ছাৰজনেও মোৰ আগৰ যোনজন বৰপেটীয়া ল'ৰা গৈছিলে তেখেতক গালি দিছিলে মোক মই মানে তাৰ পিছৰজন গালি দিছিলে বোলে তোমালোকে কিয় এনেকৈ মানে নিজৰ টেগলাইন লৈ আহা বৰপেটাৰ পৰা আহিছা ঠিক আছে কিন্তু টেগলাইন লৈ যে আহিছা কাইলৈ যদি তোমাক মই গগৈ ল'ৰা আহোম এটা ডিব্ৰুগড়ৰ ল'ৰা এটা কেৰেক্টাৰ দি দিওঁ তুমি কেনেকৈ সেইটো কেৰেক্টাৰ কৰিবা তো সেই বস্তুটো যে ভিতৰত সোমাই গ'ল তেতিয়া মই সৰু মোটামুটিকৈ তো তেতিয়াৰ পৰা ভাবিলোঁ যিহেতু লিখিব জানো চেষ্টা কৰিলে ক'বও জানিম চাগে তো এতিয়া চাগে মই ভাল কওঁ ন মানে গম নাপায় ন মই আজিলৈকে মানে কোনো আজিলৈকে মোক ধৰিব পৰা নাই আনলেছ মই কৈছোঁ বৰপেটাৰ বুলি নহ'লে মই যদি কৈ থৈ দিওঁ যোৰহাট যোনটো কৈ থৈ দিওঁ সেইটোকে হৈ থাকে মানে কিন্তু এতিয়া ঘৰলৈ গ'লে আকৌ মোৰ এটা প্ৰব্লেম হয় লগৰ ল'ৰাখিনি ঘৰৰ মা দেউতাহঁত বা ঘৰৰ মানুহখিনিয়ে ন লিখিত অকণমানকৈ ওলাই যাব বিচাৰে তো আমাৰ বৰপেটীয়া মানুহখিনিয়ে হ'ব দে আৰু বাবা দে দেখাবা নালাগে দে তই ইমান লিখিত মাৰি দেখাবা নালাগে আৰু তেনেকুৱা টাইপৰ কিন্তু যিমান দূৰ পাৰোঁ নকওঁ কিন্তু মই ঘৰত মোৰ এনেকুৱা হয় খানাপাৰাৰ পৰা পূবৰ ফালে লিখিত জালুকবাৰীৰ পৰা পশ্চিমৰ ফালে কথিত মই তেনেকৈ কথা পাতোঁ খুব সুন্দৰ আৰু সকলোখিনিতে তুমি মেনেজ কৰিছা খুব সুন্দৰকৈ সেয়া ভাষাই হওক বা তোমাৰ কামেই হওক বা তোমাৰ যিখিনি ৰুচি আছে সেইখিনি নহয় খুব সুন্দৰ আৰু কৈ আছোঁ যে তোমাৰ লগত কথা পাতি কৈ আছোঁ যেন আৰু নতুন নতুন কিবা কথা ওলায় তেনেকুৱা মানে কথাৰ আমাৰ যিহেতু সময়সীমা আমাৰ দীঘলীয়া হৈ গৈছে আচলতে তোমাৰ লগত কথা পাতি আৰু বহুতো কথা আছে যিহেতু আমি সামৰিব বিচাৰিছোঁ কিন্তু এটাৰ পাছত এটা দোল মানে ছিঙি মানে যাব নোৱাৰি এটাৰ পাছত এটা গৈয়ে আছে যি নহওক যিহেতু তুমি গীতো কোৱা গীতেৰে সামৰণি মাৰিম বুলি কৈছিলে বহুখিনি কথা যেহেতু তুমি ক'লা সেয়া তোমাৰ সৃষ্টিৰাজিৰ হওক তোমাৰ পেছাগত দিশৰ হওক বা যিটো তোমাৰ জীৱন পৰিক্ৰমা চাবলৈ গ'লে খুব সুন্দৰ আৰু এটা খুব সুন্দৰ এটা উদাহৰণ আমাৰ নতুন চাম ব্যক্তিৰ কাৰণে বা যুৱক যুৱতীসকলৰ কাৰণে যে তুমি খুব সুন্দৰ এটা উদাহৰণ হৈ ধৰা দিছা যাতে তোমাক দেখি বা তোমাক শুনি তেওঁলোকে বহুতে ইনস্পায়াৰ হ'ব পাৰে যে আমিও কৰিব পাৰোঁ আমিও এই দিশত আগবাঢ়িব পাৰোঁ আৰু যিটো তোমাৰ আগতেই উল্লেখ কৰিছোঁ যে তোমাৰ যিটো কথাৰ বা শব্দ চয়ন বা গঠনশৈলী খুব সুন্দৰ আৰু এনেদৰে থাকা এনেদৰে আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ আৰু যিহেতু তুমি তোমাৰ পৰিকল্পনা কৈছিলা যে অকণমানকৈ উনুকিয়াইছিলা কবিতা পুথিৰ কথা গতিকে অকল সাহিত্যৰ ক্ষেত্ৰতে নহয় গোটেই তোমাৰ সৃষ্টিৰাজি হওক বা তোমাৰ জীৱন পৰিক্ৰমাটোৰ ভিতৰত সাঙুৰিছোঁ আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ এটা ক'লে তাৰমানে আধৰুৱা হৈ ৰ'ব ভৱিষ্যত পৰিকল্পনা মানুহক ক'ব নাপায় নাপায় তথাপি চাণক্যই কৈছিলে ভৱিষ্যত পৰিকল্পনা ক'ব নাপায় তাৰ পিছতো মানে জীৱনটোক লৈ বহুত বেছি পৰিকল্পনা কৰিব নোৱাৰি এৰি দিছোঁ কিন্তু জীৱনটোক লৈ যেতিয়াই মই ডাঙৰকৈ পৰিকল্পনা কৰিছোঁ তেতিয়াই মই ডাঙৰকৈ কোব খাইছোঁ তেনেকুৱা মোৰ হৈছে নাজানো কিয় হৈ থাকে মোৰ সেইটো তো জীৱনটোক লৈ মানে বহুত বেছি পৰিকল্পনা নাই এজন মানুহ হ'ব বিচাৰিছিলোঁ সঁচা কথা কেতিয়াও ডক্টৰ হ'ব বিচৰা নাই কেতিয়াও অভিনেতা হ'ব বিচৰা নাই আৰ্টিষ্ট হ'ব বিচৰা নাই ৰেডিঅ' চেণ্টাৰত আহি বহি কথা পাতিব বিচৰা নাই কেতিয়াও বিচৰা নাই একদম সৰুৰ পৰাই এইটো মানে এনেকৈ বিচৰা নাই যে কিবা এটা হৈ মানে চেলিব্ৰিটি হৈ যাব বিচৰা নাই কেতিয়াও নাই বিচৰা এজন মানুহ হোৱাৰ যোনটো তাগিদা ন এইটো আটাইতকৈ ডাঙৰ তাগিদা আৰু সৰুৰ পৰা মানে দেউতাহঁতে এই টিচাৰৰ ফেমিলি এটা সেই থাকে ন মৰেলিটিছ মানে আমাৰ সেইটো সোমাই দিয়া যায় তো মানুহ হ'বলৈ চেষ্টা কৰি আছিলোঁ মোৰ ভৱিষ্যত পৰিকল্পনা মানুহ হোৱা আজিৰ মানুহজনতকৈ কাইলৈ যেন আৰু অকণ ভাল মানুহ হওক পৰহিলৈ তাতকৈও যেন এজন ভাল মানুহ হওক আৰু মানে ঊৰ্ধত থাকোঁ যাতে কেনেকুৱা ঊৰ্ধত থাকোঁ সামাজিক যোনটো আমাৰ যোনখিনি বনাই দিয়া হৈছে না লিমিটেশ্যনছ ধৰি লওক ধৰ্মীয় লিমিটেশ্যনছ কালচাৰেল লিমিটেশ্যনছ এই লিমিটেশ্যনবোৰৰ পৰা ঊৰ্ধত থকা শিল্পী হ'ব বিচাৰোঁ বাছ বাকী কোনো তেনেকৈ মানে কোনো পৰিকল্পনা নাই যে মই কোনোবা ডাঙৰ MS ডক্টৰ এজন হৈ যাম কোনোবা ডাঙৰ মানে একদম মানে ৰিনাউণ্ড ডক্টৰ এজন হৈ যাম কোনোবা ডাঙৰ চিত্ৰশিল্পী হৈ যাম MF হুছেইন ছাৰ হৈ যাম কেতিয়াও তেনেকুৱা মোৰ সেই নাই পৰিকল্পনা নাই এজন ভাল মানুহ হ'ম আজি যোনজন মই আমিন বাহাদুৰ কাইলৈ মই আৰু এজন ভাল আমিন বাহাদুৰ আৰু পৰহিলৈ বা আৰু যদি ভগৱানে জীয়াই ৰাখে আজিৰ পৰা 10 বছৰ পিছত আৰু এজন ভাল আমিন বাহাদুৰ যোনজন মানে এই যে সৰু সুৰা সামাজিক যোনবোৰ লিমিটেশ্যন আছে ন ধৰ্মীয় লিমিটেশ্যন সাংস্কৃতিক লিমিটেশ্যন ভাষাগত লিমিটেশ্যন সেই প্ৰতিটো বস্তুৰ পৰা মানে ঊৰ্ধত মানে শব্দটো ঊৰ্ধ হ'লে
কোনোবাই বেয়াকে ল'ব পাৰে যেন ওপৰলৈ নহয় চেৰাই যাব বিচাৰিছো মানে বিয়ণ্ড দা এইবোৰ মানে প্ৰাচীৰ ভাঙি আৰু সেই প্ৰাচীৰবোৰ মানে ধৰ্মীয় লিমিটেশ্যনৰ এটা প্ৰাচীৰ আমাৰ থাকে ভাষাগত লিমিটেশ্যন এটা থাকে তো সেই সৰু সুৰা প্ৰাচীৰবোৰ মই সৰু বুলি ভাবো হা এইবোৰ কেতিয়াও ডাঙৰ আমাৰ মানুহ আমি নিজে মনত ভাবি ল'লে হয় আৰু কিছুমানে ভাবে ধৰ্মীয় প্ৰাচীৰ ডাঙৰ প্ৰাচীৰ ভাষাগত প্ৰাচীৰ এটা ডাঙৰ প্ৰাচীৰ তো এই প্ৰাচীৰবোৰ মানে মই পাৰ হৈ যাব বিচাৰোঁ আৰু সেইকাৰণে মই এই ভাষাগত প্ৰাচীৰ মানে পাৰ হ'ব কাৰণে ধৰি লওক মই অসমীয়াত কবিতা চবিতা বা মোৰ মাতৃভাষাত মই যিখিনি লিখা মেলা কৰোঁ মই কিন্তু ৰিচেণ্টলি হিন্দী আৰু বাংলাতো লিখি আছোঁ হা আৰু বাংলাত মই মোৰ কবিতা চবিতাৰ পৰা 3-4-5টামান মানে মই এৱাৰ্ডো পালোঁ কলকাতাৰ পৰা মানে বাংলা কবিতা আৰু বাংলা মই শিকা হৈছে চিনেমা গান জুবিন দাৰ গানৰ পৰা বিশেষকৈ জুবিন দা এটা সময়ত বাংলাত বহুত হিট গান গায় ন তো তেনেকুৱা জুবিন দাৰ গানৰ গীত শুনি সেই গীতৰ চিনেমা চাবলৈ যাওঁ প্ৰথমতে গানটো শুনো তাৰপিছত চিনেমা চাবলৈ যাওঁ আৰু সেই চিনেমা চাই বাংলা ভাষাটো তেনেকৈ শিকোঁ তো তেনেকৈ মই বাংলা ভাষা শিকি কবিতা লিখিব পৰা হ'লোঁ আৰু দুই এটা কিবা মানে একনলেজমেণ্ট পাইছোঁ যেতিয়া চাগে অকণমানকৈ ভালেই লিখোঁ চাগে তো সেইটো আৰু হিন্দী আমি যোনটো দৈনন্দিন জীৱনত যোনটো হিন্দী ব্যৱহাৰ কৰোঁ সেই হিন্দীটো আৰু লিখা হিন্দীটো কিন্তু দিন কাৰণ হিন্দী লিখিব গ'লে উৰ্দু আৰু উৰ্দু এনেকুৱা এটা শায়েৰানা ভাষা যোনটো মানে আমাৰ নট আৱাৰ কাপ অফ টি মানে ইমানেই বেছি মানে এটা মানে ভাল তো হিন্দীত মই ট্ৰাই কৰি আছোঁ বাংলাত ট্ৰাই কৰি আছোঁ তো এইবোৰ হ'ল মোৰ ভাষাগত সীমাবদ্ধতা চেৰাই যোৱা আৰু অসমীয়াটোতো নিজৰ আৰু বাকী ধৰ্মীয় লিমিটেশ্যন চেৰাব লাগিব জুবিন দা যেনেকৈ চবৰ কাৰণে হৈ গ'ল তো শিল্পীবোৰ তেনেকুৱা হ'ব লাগে মই তেনেকৈ বিচাৰোঁ তো জুবিন দাৰ পৰ্যায়লৈ যোৱাটো সেইটো মানে ভগৱানৰ পৰ্যায় আমি যেনিবা মানুহৰ পৰ্যায়লৈ থাকি যিমান দূৰ চেষ্টা কৰিব পাৰোঁ কৰিম আৰু বাকী আপোনালোকৰ আশীৰ্বাদ থাকিব আমাৰ গোটেই শ্ৰোতা দৰ্শক যোনখিনি আছে তেখেতসকলৰ আশীৰ্বাদ থাকিব বা আছে বুলিয়ে আজি মানে মই ধৰি লওক ইয়াত আহি বহিবলৈ পালোঁ মোৰ নিচিনা মানুহৰ কিন্তু কেতিয়াও যোগ্যতা নাই যে মই শিলাৰ পৰা উঠি আহি মই মানে ইয়াত আহি বহিব পাৰোঁ ইমানখিনি যোগ্যতা কিন্তু মোৰ নাই এইবোৰ মৰম আশীৰ্বাদ মানে ভাল লাগিলে আমিন তোমাৰ সৈতে কথা পাতি আছোঁ আৰু তোমাৰ যিটো কথাৰ যিটো এটা অনুভৱ বা যিখিনি কথা পাতি আছা একদম অন্তৰৰ পৰা যেন পাতিছা সেইটো মানে হয়তো মোৰ অন্তৰত আহিছে মানে আমাৰ শ্ৰোতাসকলৰ অন্তৰো চুইছে আৰু কথা পাতি গম পোৱা যায় যে এগৰাকী ব্যক্তি কিমান দূৰলৈ আৰু আগবাঢ়ি যাব যেনেদৰে কৈ নহয় মূলাৰ ক্ষেত্ৰত এইটো উদাহৰণ দিয়া কোৱা যায় যি বোলা আমাৰ সেইটাৰ দুপাততে চিন আৰু সেইটো হয়তো তোমাৰ অভিভাৱকে সৰুতে গম পাইছিলে আৰু সেইকাৰণে তোমাৰ এই ৰুচি অভিৰুচিবোৰ তেওঁলোকে খেয়াল ৰাখি সেই দিশত তোমাক সুন্দৰভাৱে আগবাঢ়ি যোৱাত সহায় কৰিলে আৰু যিহেতু তুমি ক'লা যে পেছাৰ পেছা নিৰ্বাচনৰ ক্ষেত্ৰত তুমি এটা সৰু সুৰা কুৰুক্ষেত্ৰই যুদ্ধ এটা কৰিব লগা হ'ল কিন্তু সেই তাৰ বাবেও সাহস লাগিব দৃঢ়তাত লাগিব যে মই এইখিনি কৰিছোঁ মানে মই কিবা এটা পাম এনেই যোৱা নাই কিন্তু তোমাৰ সেইখিনি সফল হৈছে তাৰ বাবে তুমি নিজকে হয়তো গৌৰৱবোধো কৰা চাগে কোনোবাখিনিত যে মই এইখিনি কাম কৰিছোঁ ঠিকেই কৰিছোঁ সেই ডিচিশ্যনটো নল'লে ভুল হ'লহেঁতেন ৰিচেণ্টলি মানে এটা মোৰ কথা হ'ল মানে এই যে কেতিয়াবা অকণমানকৈ যিমান পজিটিভিটি আমি দেখাই থাকোঁ পিকচাৰ পাৰফেক্ট পজিটিভিটি আমাৰ যোনটো থাকে কিন্তু ক'ৰবাত নহয় মানুহ হ'লে ক'ৰবাত নহয় ক'ৰবাত অকণমান হীনমান্যতা এটা থাকেও বাৰু যেতিয়া দেখোঁ যে মানে ধৰি লওক লগৰ মানুহখিনি বহুত আগবাঢ়ি গুচি গ'ল ডাঙৰ ডাঙৰ মানুহ হৈ গ'ল মানে চিনাকি মানুহ সৰু আছিলে ঘপককৈ ডাঙৰ মানুহ হৈ গৈছে ন তেনেকৈ আজিকালি মানুহবোৰ তো তেতিয়া মানে মোৰ পৰিচিত এজন আৰু তেখেতক মই এদিন কথা পাতি আছিলোঁ চাচোন লগৰবোৰ গোটেই মানে চেলিব্ৰিটি হৈ গ'ল আমি য'ত আছিলোঁ ত'তে ৰৈ থাকিলোঁ তো তাৰপিছত সেই মানে মোৰ লগৰে হয় মোক ডাইৰেক্টলি এটা কথা সুধিছে মই মানে বিচুতি খাই গৈছোঁ মানে শুনাৰ পিছত আৰু ক'লে যে আচ্ছা তুমি যে তই বুলি মাতে তই যে ক'লি যে এনেকৈ মানে গোটেইখিনি চেলিব্ৰিটি হৈ গ'ল ডাঙৰ মানুহ হৈ গ'ল তাৰ মাজৰ পৰা কিমানজন নামৰ আগত ডক্টৰ লিখে মোৰ এনচাৰ নাই এই যে নামৰ আগত এটা ডক্টৰ লিখিলোঁ যে মানে সেই তেখেতে মোক বুজাই ক'লে যে বাকী মই ক'লোঁ যে কোনেওতো নিলিখে মানে যোনখিনি মানুহক লৈ মই ডিপ্ৰেশ্যনত আছিলোঁ বা এটা হীনমান্যতাত আছিলোঁ সেইখিনি কোনেও কিন্তু নামৰ আগত ডাক্তৰটো নিলিখে তাৰপিছত এইখিনিতো তই কিবা এটা বুজি পা আৰু মই তোক বহলাই বুজাই নাথাকোঁ আৰু তো সেইটোৱে মই কেতিয়াবা ভাবোঁ যে এই যে মই আমৰণ অনশন দিয়াটো ন সেই ডিচিশ্যনটো যদি মই সিদিনা সিমানখিনি কম বয়সত ষ্ট্ৰং হ'ব নোৱাৰিলোঁ হয় আজি চাগে মই এই নামৰ আগৰ ডক্টৰটো মই মানে এইটো এটা ডাঙৰ এচিভমেণ্ট কিন্তু ন এটা জনমত কিন্তু নহয় সেই বস্তুটো কাৰণ ইমানখিনি তুমি যদিও খুলি কোৱা নাই যে তোমাৰ শাৰীৰিক সুস্থতা নাছিলে সেইখিনি সময়ত তাৰ পাছতো মানসিকভাৱে তুমি ইমানেই সবল আছিলা যে তেনেকুৱা এটা সিদ্ধান্ত তুমি লৈছিলা আৰু তোমাৰ জীৱনটোৰ লৈ তুমি
তুমি দৃঢ় আছিলা হয়তো সেইখিনি সময়ত যে তুমি সেই সিদ্ধান্ত লৈছা মানে তুমি সফল হবাই যিটো তুমি আগতেও কৈছিলা যে যিকোনো প্ৰতিযোগিতা এটা আমাৰ জীৱনৰ প্ৰতিযোগিতা সেইটো এটা আছিলে যাত তুমি অংশৰ পাৰ্ট এটা লৈছা ভগৱানৰ যেহেতু এখন জীৱন দান তাত তুমি এটা পাৰ্ট লৈছা তাৰ বাবে তুমি সেই সিদ্ধান্তটো নিৰ্বাচন কৰিছা আৰু দৃঢ় আছিলা যাৰ বাবে সেই ফলাফল তুমি আজি লাভ কৰি আছা আৰু আগন্তুক সময়তো তোমাৰ ভাল হওক তাৰে আশা কৰিছোঁ আৰু মই বাৰ কৈছোঁ যে বহু কথা আছে কিন্তু আমি সামৰিব লাগিব আৰু এদিন লগ হ'ম আৰু এদিন কথা পাতিম এইবাৰ আমাৰ যেতিয়া তোমাৰ চিনেমাখন ৰিলিজ হ'ব সকলোৱে যেতিয়া আমি চাম তাৰ পাছত এদিন লগ হ'ম তাৰ পাছত যিখিনি কথা আৰু ক'ব নোৱাৰা এতিয়া সেইখিনি কথা আৰু আমি পাতিম নহয়নে চিনেমাৰ কথা পাতিম সেইবাৰ আৰু যিহেতু তুমি গীত গোৱা আৰু গতিকে আমাৰ গীতৰ এটা ক'লেৰে যদি তুমি আমাৰ অনুষ্ঠানটিৰ সামৰণি মাৰো খুব ভাল লাগিব আচ্ছা গীত গাওঁ বুলি ক'লে তেনেকৈ প্ৰফেচনেলি কিন্তু নাগাওঁ কিন্তু ভাল গোৱা আচ্ছা তো আজি মাতটো সিমান এটা ভাল নহয় তথাপিও মানে আমাৰ শ্ৰোতা মণ্ডলীৰ কাৰণে আল্টিমেটলি গীত বুলি ক'লে জুবিন দা হয় তো জুবিন দাৰ গানৰ পৰাই ফাঁকি আৰু আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে হৃদয় কপোৱা গানেতি পুৱা নোপোৱাৰ সুৰেতি তাতে হেৰাই ছন্দ মোৰ হয়তো বা ধন্যবাদ খুব সুন্দৰ ভাল লাগিলে আমিন আৰু সঁচাকৈ যিহেতু তোমাৰ যদিও বহুতখিনি পৰিকল্পনা আছে তুমি ক'ব বিচাৰা যে সঁচা কথা আৰু কেতিয়াবা কি হয় আমি কৈ দিওঁ কিন্তু সময়ত নহয়গৈ তেতিয়া নিজৰে বেয়া লাগে আৰু কৌতাজনে যেতিয়া যাৰ আগত তুমি কৈছিলা সেইজনৰো কিবা এটা ভাবে ইমান ডাঙৰ কথা আহিছিলে তেনেকুৱা হয় বাৰু যি নহওক তুমি যিখিনি মনত ভাবি থৈ দিছা সেয়া যাতে খুব সুন্দৰভাৱে ঠিক ভবাৰ ধৰণে তাতকৈ ওপৰত কৰিব পাৰা তাৰে আশাবাদী আৰু যিহেতু ক'লোঁ আৰু এদিন লগ হ'ম আৰু কথা পাতিম আৰু আজি যে আমাক এইখিনি সময় দিলা তুমি জানো যে তুমি ব্যস্ত আছিলা তোমাৰ কামৰ পৰা আজি অকণমান সময় উলিয়াইছা আমাৰ অনুষ্ঠানটিৰ বাবে তাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু শেষত কি ক'বা আমাৰ শ্ৰোতাসকলক মোকনো কৃতজ্ঞতা জনাবলৈ কি আছে মই সেইটো বুজি পোৱা নাই মই সৰু মানুহ বা একদম সৰু মানুহ মই মাটিৰ মানুহ আৰু মই এনেকৈ সৰুৱে থাকিব বিচাৰিম গোটেই জীৱনটো আৰু এই যে ইমানখিনি যোগ্য বুলি ভাবিলে মাটিৰ পৰা উঠাই আনি যে এটা ষ্টেজত মোক বহালে এইখিনিৰ কাৰণে মই জ্ঞান তৰংগৰ সমূহ কৰ্মকৰ্তা বা আপোনালোকৰ যোনখিনি ষ্টাফ আছে তেখেতসকলৰ প্ৰতিগৰাকী ব্যক্তিক মই মানে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰপিছত আমাৰ শ্ৰোতা মণ্ডলীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ শিক্ষাগুৰু মোৰ আৰ্টৰ শিক্ষাগুৰু মোৰ সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰৰ শিক্ষাগুৰুৰ লগতে মোৰ স্কুলীয়া কলেজীয়া শিক্ষাগুৰু মোৰ জীৱনত মানে যোনখিনি মানুহে দুখ দি মোক শিকাই থৈ গ'ল দুখ দিয়া মানুহখিনিয়ে কিন্তু কিবা এটা শিকাই থৈ যায় তো দুখ দি শিকাই থৈ যোৱা মানুহখিনি তেখেতসকলকো মোৰ ধন্যবাদ আৰু প্লেনিংখিনি কিবা কিবি আছে সেইখিনি লৈ কেতিয়াবা আকৌ আপোনালোকক লগ পাম আৰু নকৈ নোৱাৰিছোঁ যোনটো সেইটো হ'ল আপুনি বা বুলি কৈছোঁ মই আপোনাক মানে বাইদেউ মেম এইবোৰ অকণমান পৰ সম্পৰ্ক আৰু মই মানুহৰ মাজত আপোনতা বিচাৰি পাওঁ সঁচাকৈ মোক বহুত বেছি আপোন কৰিব পৰা মানুহ তো নিজৰ বাৰ নিচিনা কথা পতাৰ নিচিনা একো ৰেডিঅ'ত কথা পতাৰ নিচিনা নাই লগা তো মই আপোনাক কৃতজ্ঞতা বুলি কৈও সৰু নকৰোঁ ঘৰৰ মানুহক কৃতজ্ঞতা নিদিয়ে তো নিজৰ মানুহ ধন্যবাদ দিছোঁ আৰু বহুত বহুত কি বুলি ক'ম মানে শলাগৰ শৰাই আৰু আগবঢ়াইছোঁ ধন্যবাদ ইমেন আৰু ইমান সুন্দৰ কথা আৰু কৈ আছোঁ যে বহুত কথা পাতিবলগীয়া আছে আৰু কথা পাতি থাকিলে কথা পাতি ভাল লাগি আছে আচলতে সেইকাৰণে কথা পাতিবৰ মন গৈ আছে আৰু যিহেতু আমি সময়ৰ আমি সময়ত মাৰিব লাগে কিন্তু যিটো সময় আছিলে তাতকৈ আমি তোমালোকৰ সৈতে বেছিকৈ কথা পাতিলোঁ আৰু বহুত কথা আছে আচলতে কথাৰ সেয়াই যাৰ লগত কথাৰ বহুত বিষয় থাকে তাৰ লগত আমি এটা বিষয় বা ইমানতে শেষ কৰোঁ বুলিও কৰিব নোৱাৰোঁ আচলতে তেনেকুৱা এটা হৈ যায় যি নহওক ভৱিষ্যতে পুনৰ লগ পোৱাৰ আশা কৰি আজিৰ আমাৰ দাপোন অনুষ্ঠানটিৰ পৰা তোমাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ প্ৰিয় বন্ধু এয়া আছিলে আমাৰ
ডাক্তৰ আমিন বাহাদুৰ আমাৰ দাপোন অনুষ্ঠানটিৰ আজিৰ অতিথি আৰু তেখেতৰ সৈতে বহুতো কথা পাতিলোঁ আশা কৰিলোঁ তেখেতৰ জীৱন যিটো পৰিক্ৰমা সেই পৰিক্ৰমাৰ দ্বাৰা আপুনি শুনি নিশ্চয় অনুপ্ৰাণিত হ'ব আৰু এনেদৰে আমাৰ অনুষ্ঠানটি শুনি থাকিব আমাক মৰম দি থাকিব পিছে কথা পাতি যাম আছুহি আপোনাৰ সৈতে আমাৰ দ্বিতীয়টি অধিৱেশনৰ জৰিয়তে সন্ধিয়া 5 বজালৈকে গতিকে আহক এইখিনিতে পুনৰ আগবঢ়ো গীতৰ মাজলৈ টিউন কৰি থাকক মাথো 90 মেগাহাৰ্টজত জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা কথা বন্ধু মই লিপিকা আছুহি আপোনাৰ সৈতে আমাৰ দ্বিতীয়টি অধিৱেশনৰ জৰিয়তে